নমস্কাৰ গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমিও ভালে আছোঁ আপোনালোকক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু টাইম হৈছে 9:40 আৰু আমাৰ পেণ্ডেলত বেলুনবিলাক লৈ আহিলে দাদা গাড়ীয়ে চাই হাঁহে আৰু আমাৰ গিফ্ট আধা খুলিল আধা বাকী আছে আৰু বেবী ৱাৰ্ল্ড কাপটো খুলিল এটা খুলিল এইটো গানো হয় Ay, yes. Ay, yes. Sina. ইয়াতে দুখ পাইছে কেনেকৈ বা দুখ পাইছে তাই মানে অলপ কাটি গৈছে যে নহওক গিফ্টবিলাক চাওঁ খুলি মেলি এটা একদম ডাঙৰ বাথটাব কিন্তু 4-5টামান পাইছে এয়া চাওক বেবী বিয়া এটা উঠিছে ডাঙৰ এয়া চাওক কি অৱস্থা গিফ্টবিলাক খুলি মেলি দেখুৱাওক কাম এই এটা পাণ্ডা বিছনাত দৌৰি আছে এয়া খোলা এটাকে মই নখলো মোৰ কাম আছে নলিকৈ লৈ যাব লাগিব 100 টকা এটা দিয়া কিয় কাম আছে মাংসৰ দাম পইচা লাগে বোলা পইচা বেছি কি বেছি ভাই মাংসৰ দাম কিমান 550 টকা 700 পইচা তো আমি কি কৰিম আৰু এইফালে চাওক গাড়ী বেনাৰ চব খুলি মেলি লৈ আহিলে গিফ্ট খুলিব চাওক কি আছে ফ্ৰক বহুত উঠিছে তাই ফ্ৰক ফ্ৰক এইটো হৈছে পেণ্ট স্পৰ্টিং এইটো পিন্ধাব পাৰিম এইটো কিন্তু বঢ়িয়া বস্তু দিছে এইটো কিন্তু বঢ়িয়া বস্তু দিছে বেবী চব আৰু এইটো চাগে কিবা হয় হেংকি হ'ব ফ্ৰক এইটো বহুত ধুনীয়া ফ্ৰক পাৰিম চাওক একদম কালাৰটো বহুত ধুনীয়া এই যিবিলাক পিন্ধাম এইবিলাক মই ইয়াতে থৈ দিওঁ মানে বৰ্তমান যিটো পিন্ধাম আৰু ফ্ৰকবিলাক এইটাই ৰাখিম ফ্ৰক পটি টুল এটা আৰু আছে এইবিলাক ছাইডত থৈ দিওঁ পটি টুল এইগিলা পিন্ধিছোঁ মজা এইটো পিন্ধাব পাৰিম গৰম যাওয়ার সময় জল গরম করে ওজন দেবো ডাঙৰ হৈ কিনিব পাৰিব ফ্ৰক এইটো পিন্ধাব পৰা যাব এইটো মজা আছে ফ্ৰক এইটো ডাঙৰ ফ্ৰক অলপ চাক একদম ব্লু কালাৰ স্কাই ব্লু কালাৰ ফ্ৰক কিমান মজা দেখাত বহুত ধুনীয়া কিন্তু গৰম লাগিব কিন্তু পিন্ধিলে তোৰ চাওক দেখাত বহুত ধুনীয়া মানে ইমান কটনো নহয় মিক্স আছে এইটো পিংকি ফ্ৰক চাওক মজা লাগিছে এইটো কালাৰটো বহুত ধুনীয়া সফ্ট হয় ফ্ৰক আহিছে স্লিভলেছ দুটা ৰিচেণ্ট গিফ্ট এই মাত্ৰ আহিছে খালি আহিব পৰা নাই এইটো বাতি গ্লাছ এইটো এটা বস্তু এইটো মজা বস্তু কিন্তু চেভলন চব আছে চাপ আৰু এইটো এটা চব হিমালয়া বেবী গিফ্ট চাপ পাউডাৰ অইল সোপ লোশন টোশন সব আছে মানে
মজা চাওক বহুত ধুনীয়া আৰু এইটো হৈছে কিটো হেঙাৰ দিছে কাপোৰ মেলিব পেণ্টি টাই পেণ্টি হেংগি এইবিলাক মেলিব দিছে আৰু কাঁহৰ কাঁহী 1 2 3 4 5 6টা এইফালে গ্লাছ বাতি হৈছে 3টা গ্লাছ 2টা আৰু ষ্টিলৰ চাপ ষ্টিলৰ এইবিলাক হৈছে বাতি ষ্টিলৰ বস্তু বেছি উঠিছে এইবিলাক ষ্টিলৰ থালি এই গ্লাছ চাওক 7-8টামান উঠিছে গ্লাছ বাতিও কমচে কম 7-8টামান উঠিছে গাইছ এইবিলাক হৈছে একটু পাণ্ডা 2টা 3টা 4টা এক লগত এটা বেজো আছে এটা ইয়াত আৰু এটা মানে টাপ হৈছে 4টা এইটো এটা 5টা আৰু এটা আছে আমাৰ ৰুমত এইবোৰে হয় গিফ্ট তাই ৱলকাৰ হৈছে 3টা এটা এই 2টা আৰু এটা হৈছে এইটো এক্টিভিটিছ ৱলকাৰ এইবোৰে গিফ্ট তো গাইছ গা পা ধুই মেলি আজৰি আৰু এইফালে একদম পূৰা পেকিং চলি আছে পেকিং আৰু গাৰ্গী এইফালে টোপনি এয়া চব পাকঘৰত বনাই আছে বোলে কি বনাইছে মাংস আনিছে মাংস আৰু কি বা বনাই আছে এইটো কি কচু আৰু আছে আৰু এইটো চাল কোমোৰা এইটো কি দালি নিৰামিষ বনাই তাৰপিছত মাংস বনোৱা হ'ব আৰু কাৰণ এই খুৰীৰ লগত যাইছে পেহীৰ লগত যাইছে তেখেতেওতো নিৰামিষছে তেখেতৰ কাৰণে বনাওঁ মানে চবৰ কাৰণে নিৰামিষ আগতে বনাই তাৰপিছত মাংস বনোৱা হ'ব তো গাইছ গাৰ্গীৰ গা ধোৱালোঁ আৰু এতিয়া যাবলৈ একদম ৰেডি হৈ আছে মামা মামীয়েক যাবলৈ ৰেডি হৈ আছে এই ভাত এতিয়া ওলাইছে গাইছ আৰু এইফালে চলি আছে একদম খোৱাৰ পৰ গাইছ দাদা ভাইটি ভাই বোৱাৰী মামা ল'ৰা ভাইটি ভাগিনজনী গ'ল মা আছে অকল বাকী মানে দেউতা পেহীহঁতে মানে কামাখ্যা মন্দিৰ যাব মাও মানে লগতে যাব তেনেকৈ মানে মাক ৰৈ দিব ক'লে মায়ে ৰৈ দিলে আৰু ভালে হ'ল চবে যদি একেলগতে গুচি গ'ল হয় চবে যদি একেলগতে গুচি গ'লে হয় মোৰ মনটো বেয়া লাগিলে হয় যিহেতু মা আছে পিনাক আহি আছে পিনাক আহিলে ভাত খাম আৰু লাহেকৈ আৰু এতিয়া মানে বতৰটো ক'লা হৈ আহিছে কালি যিয়ে নহওক ভালে আমাৰ গাৰ্গীৰ আহিছে বুলি পাৰ্টিটো গ'ল আৰু বহুত ধুনীয়াকৈ গৈছে আৰু এতিয়া পেণ্ডেলবিলাক ভাঙি আছে আৰু বৰষুণ আহিছিলে পুৱাতে মানে মন পূৰা ভাঙি গৈছিলে মই বৰষুণ দিলে কেনেকৈ হ'ব তাৰপিছত লাহেকৈ কিন্তু ৰ'দ দিছে বহুত ধুনীয়া হ'ল বহুত ভাল লাগিছে আৰু এতিয়া যিমান বৰষুণ দিলেও টেনশ্যন নাই তেতিয়া ভাত খাম আৰু ৰাতিপুৱাৰ পৰা একো খোৱা নাই মানে আৰু গাৰ্গীৰ তাইৰ পোৱা মানে গিফ্টবোৰ আনবক্সিং কৰিছিলোঁ যে বহুত টাইম গুচি গ'ল সেইবিলাক বহুত কৰিছোঁ মানে বহুতেই আছে সকলোখিনি দেখুওৱা নাই মানে তাৰে ভিতৰত কেইটামান দেখুৱাইছোঁ মানে যিবিলাক মোৰ মানে ভাল লাগে সেইবিলাক দেখুৱাইছোঁ ফ্ৰক বহুত উঠিছে তাইক ফ্ৰক কিন্তু মই ইমান নিপিন্ধাওঁ ক'লে মানে মানুহে গিফ্ট দিছে আৰু সেইবিলাক আছে পাতা তাৰপিছত এক্টিভিটিছ ৱলকাৰ এইবোৰৰ তো যিয়ে নহওক পিনাক আহিলে ভাত খাম গাৰ্গীক খোৱালোঁ তাই শুই আছে A few moments later. তো গাইজ গুড ইভিনিং সকলোকে বহুত লগ পালোঁ গাখীৰ গৰম কৰি মেলি চাহ বনাওঁ মানে মাহঁতে দেউতাহঁতে মানে অলপ ওলাব আমাৰ ইয়াতে শীতলা পূজা হৈ আছে যে ৰেলৱে কলনীত মানে হস্পিটেলৰ ওচৰত যে আছে তাতে মানে পূজা হৈ আছে যাব আৰু এইফালে বনাইছোঁ চাহ আৰু এইটো হৈছে মানে পেহীৰ কাৰণে পেহীয়ে গাখীৰ চাহ নাখায় পেহীৰ কাৰণে লাল চাহ তো গাইজ মাহঁতে আহি পালে মাহঁতে গৈছিলে মানে শীতলা মন্দিৰত
আমাৰতো এটা হৈ গৈছিলে মানে এপ্ৰিল 1 তাৰিখে এটা হৈ গৈছিলে আমাৰ ৰেলৱে হস্পিটেলৰ ওচৰত এটা মন্দিৰ আছে আমি মানে বহুত শীতলা মন্দিৰ আছে মানে হিচাপ মানে গণিব নোৱাৰা মন্দিৰ আছে মই মানে ভালদৰে গম নাপাওঁ কেইটা আছে মানে এতিয়া মানে হৈ আছে পূজা ৰেলৱে হস্পিটেলৰ ওচৰত মানে এটা মন্দিৰ আছে তাতে মানে পূজা হৈ আছে তো চবেই গৈছে পিহঁতো মানে আগৰতলাৰ পৰা আহিছে তেখেতৰ মানে ঘূৰিব লাগে তো গৈছে আৰু দেউতাও লৈ গৈছে তাৰমানে মাক ক'লো তোমালোকে দুজনেও যোৱা গৈ মেলি ফুৰি আহা তো মাহঁতে কেতিয়াবা আহিলে আৰু টাইম হৈছে 10টা মায়ে বনাইছে ভাই ইমান সময় মানে গাড়ী মই শুৱাইছিলোঁ গাড়ী মানে ইমান টাইম শুৱাই নাছিলে এতিয়া মানে শুই আছোঁ লগতে ময়ো শুই আছোঁ কোনো ভাঙাই নাই তাই মানে শুই আছে মাহঁতে বনাই আছে আৰু টাইম হৈছে 10টা 10:30 পাৰ হৈ গৈছে একচুৱেলি 10:40 চাবই আৰু দাদা ভাইটি বোৱাৰীহঁতে গুচি গ'ল যে ৰুমটো মানে ঘৰটো মানে পূৰা খালী হৈ গৈছে অকল মা আছে কালি মাও গুচি যাব ৰুমটো ঘৰ পূৰা খালী হৈ যাব তো যিয়ে নহওক গাগী খোৱালোঁ গাগী ইমান টাইম কিন্তু সাৰি আছিলে এতিয়া খুৱাইছোঁ তাই শুই আছে তো মাহঁতে বনাই আছে বনাওক পিছত দেখুৱাইছোঁ গাগী মানে টোপনিটো ঠিক মতে হোৱা নাই দিনটো শুইছে হ'লেও মানে একদম তাই টোপনি ঠিক মতে নহ'লে মোৰ বহুত কষ্ট লাগে তো শুই আছে মায়ে বনাইছে অকল ভাত দুপৰীয়া মাংস চব্জি আছে তাৰপিছত কচু চব্জি আছে আৰু চালকুমাৰ চব্জি আছে এইবোৰে আছে গাড়ীখনৰ পৰা শুৱাইছোঁ এচিটো অন কৰিছোঁ এতিয়াও অফ কৰি থৈছোঁ কাৰণ ঠাণ্ডা হৈ গৈছে ৰুমটো সেইকাৰণে ব্লেংকেটে ঢাকি থৈছোঁ আৰু তাই একদম আৰু কালি মানে তাই মানে বহুত ভাগৰি গৈছে চবেই কোচত লৈছে তাই যিমান সময় শুই আছিলে মোৰ কোচতে আছিলে আৰু সাৰ পোৱাৰ লগে লগে মানে চবেই আহিছে চবেই লৈছে অলপ ভাগৰি গৈছে দুপৰীয়া ৰাতিপুৱা শুইছে দুপৰীয়া হোৱা নাই আৰু এতিয়া একদম ফিটিং কৰিছোঁ লগে লগে হৈ গৈছে মানে ভাগৰি গৈছে যিয়ে নহওক কোচে কোচে গ'লেও মানে ভাগৰি গৈ জানা বাচ্ছা মানুহ আৰু কি বুলি ক'ম বহুত কষ্ট হৈছে শুৱাই থৈ দিছোঁ আৰু তাৰ একদম যিবিলাক মানে গলৰ চেইন আছে ভৰি পাইল আছে এইবিলাক চব খুলি থৈছোঁ অকল মানে হাতৰ খাৰুযোৰ লগাই থৈ দিছোঁ তাক খাৰুযোৰ একো প্ৰব্লেম নিদিয়ে ভৰি পাইলবোৰ প্ৰব্লেম দিয়ে চেইনো বহুত প্ৰব্লেম দিয়ে হঠাৎকৈ পিন্ধোৱা হৈছে যে তাই মানে বহুত গৰম লাগিছে তাৰ কাৰণে খুলি থৈ দিছোঁ চব যিয়ে নহওক শুই আছোঁ শুই থাকক বাপেকে অলপ ওলাই গৈছে ইমান সময় আছিলেই কাৰণ মাহঁতে নাছিল যে ঘৰত তাৰকাৰণে মই ক'লো তুমি ৰৈ দিয়া অকলে অকলে মই কি কৰিম মই কৈছোঁ তুমি ৰৈ দিয়া দাদা থাকিলে বেলেগ কথা অলপ ৰৈ দিয়া সি ৰৈ দিছে আৰু এতিয়া ওলাই গৈছে মাহঁতে অহাৰ লগে লগে সি ওলাই গৈছে আহি যাব পটককৈ তো অলপ পাকঘৰত কি কৰি আছে মাহঁতে আৰু এইটো মোৰ বহুত টোপনি লাগিছে দেউতা আহিলে কঁঠালৰ গোন্ধ ওলাই আছে পাকঘৰত গাইজ আমিও খাই মেলি শুই যাওঁ মাহঁতে মানে খালে তো আমিও খাই মেলি শুই যাওঁ গাৰ্গী শুই আছে আৰু মাহঁতে কালি ৰাতিপুৱাতে গুচি যাব 5:30 ট্ৰেইনত পিনাকৈ আহিলে আৰু টাইম হৈছে 11:30 একদম আজিও টাইম মানে দেৰি হৈ গৈছে আমাৰ ভাত পানী খাওঁতে কালিতো শুওঁতে 2টা বাজি গৈছে আজিও দেৰি হ'ল আৰু কি কৰিম উপায় নাই অলপ দেৰি হ'বই তো যিয়ে নহওক ভিডিঅ'টো ইয়াতে সামৰিম ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়া নাপাৰিব আকৌ লগ পাম এটা ভিডিঅ' সৈতে ভাল থাকিব বাই বাই গুড নাইট